কোনোবা মহান ব্যক্তিয়ে কথা এষাৰ বৰ ধুনীয়াকৈ কৈছিল, মানুহে বাহিৰৰ প্ৰত্যাহ্বানৰ পৰা নহয়, ভিতৰত থকা দুৰ্বলতাৰ কাৰণে হাৰি যায়। দীপাংকৰ কালেকশ্যন চেনেলৰ পৰা মই দীপাংকৰে লৈ আহিছোঁ এটা সৰু কাহিনী। এবাৰ এখন তীৰ্থস্থানৰ পৰা তীৰ্থযাত্ৰীসকলে তীৰ্থযাত্ৰা কৰি ঘূৰি আহি আছিল। সকলোবিলাক ভালদৰে চলি আছিল। ভগৱানক মনত পেলাই আহিছিল, লগতে ভজন কীৰ্তনো কৰি আছিল। কিন্তু তৎক্ষণাৎ বতৰটো সলনি হৈ গ'ল। বৰষুণ হ'বলৈ ল'লে। লাহে লাহে বতৰটো আৰু বেয়া কৰিবলৈ ল'লে। বহুত জোৰেৰে বতাহ আহিবলৈ আৰম্ভ কৰিলে। বিজুলী ঢেৰেকনি আহিবলৈ ল'লে। আৰু এবাৰ এনেকুৱা হ'ল, বাছখনৰ অলপ ওচৰতে আহি বিজুলী ঢেৰেকনি পৰিল। যাত্ৰীসকলে ভয় খালে আৰু ভগৱানৰ ওচৰত ক্ষমা বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু ক'লে, আমাৰ কি ভুল হ'ল, যদি ভুল হৈছে তেন্তে ক্ষমা কৰিব। বাছখন অলপ আগুৱাই গৈছিল, মাত্ৰ আকৌ বিজুলী ঢেৰেকনি আহি বাছখনৰ অলপ ওচৰতে পৰিল। যাত্ৰীসকলে এইবাৰ মৰাৰ পৰা অকণমানতে বাচিল। ড্ৰাইভাৰজনে গাড়ীখন ৰখাই দিলে। ড্ৰাইভাৰজনে ছিটৰ পৰা উঠি তেওঁ পেছেঞ্জাৰসকলৰ ওচৰলৈ আহিল আৰু ক'লে, মই কথা এটা ক'ব বিচাৰিছোঁ। আজি আমাৰ বাছখনত এনেকুৱা এজন মানুহ আহিছে যাৰ মৃত্যু হোৱাটো নিশ্চিত। সেই গতিকে আজি এনেকুৱা হৈছে যে বাছখনৰ ওচৰতে দুবাৰ তিনিবাৰ বিজুলী ঢেৰেকনি আহি পৰিছে। যদি সেই মানুহজন বাছৰ পৰা ওলাই নাযায় তেন্তে আমাৰ মৃত্যু নিশ্চিত। যাত্ৰীসকলে ক'লে যে ঠিকেই আছে, আপুনি কিন্তু গম কেনেকৈ পাব যে সেই মানুহজন কোন? বাছৰ ড্ৰাইভাৰজনে ক'লে, কাম এটা কৰোঁ, সেইজোপা গছ দেখিছেনে? সেইজোপা গছৰ ওচৰলৈ সকলোৱে এটা এটা কৰি যাম আৰু গছডাল স্পৰ্শ কৰি ঘূৰি আহিম বাছৰ ভিতৰলৈ। তাৰ ভিতৰত যাৰ মৃত্যু নিশ্চিত হৈ আছে, সেই মানুহৰ এই সময়খিনিৰ ভিতৰত কিবা নহয় কিবা এটা ভগৱানে কৰিব। সকলো যাত্ৰী মান্তি হ'ল ড্ৰাইভাৰজনৰ কথাত। সকলোৱে বুকু কঁপি আছিল আৰু মনতে ভাবি আছিল যে সেই মানুহজন ময়ে নেকি? যাত্ৰীসকল নামিবলৈ আৰম্ভ কৰিলে বাছৰ পৰা। এজন এজন গৈ গৈ গছডাল স্পৰ্শ কৰিলে আৰু আকৌ ঘূৰি আহিলে। এনেদৰে চলি থাকিল। তাৰ মাজতে কণ্ডাক্টৰ আৰু ড্ৰাইভাৰে ভয় ভয় কৰি গছডাল স্পৰ্শ কৰি সুৰক্ষিত বাছলৈ আহিল। এতিয়া মাত্ৰ এজন ব্যক্তি যাবলৈ বাকী আছিল। সেই ব্যক্তিজনক গোটেই যাত্ৰীসকলে চাই আছিল আৰু ভাবিছিল, এইজনেই ব্যক্তি যাৰ কাৰণে আমি সুৰক্ষিত নহয়। তাৰ পিছত ব্যক্তিজন বাছৰ পৰা নামিল। তেওঁ ভাবিছিল আৰু ভয় কৰি আছিল যে মোৰ কাৰণে গোটেই ব্যক্তিসকল বিপদত পৰি আছে। তেওঁ গছডালৰ ওচৰলৈ গ'ল আৰু গছডাল স্পৰ্শ কৰাৰ লগে লগে বহুত জোৰেৰে বিজুলী ঢেৰেকনি এটা অহাৰ শব্দ হ'ল। কিন্তু বিজুলী ব্যক্তিজনৰ ওপৰত নহয়, বাছখনৰ ওপৰত পৰিল আৰু সকলো ব্যক্তিৰ মৃত্যু হ'ল। তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যাৰ কাৰণে এই যাত্ৰীসকল বাচি আছিল। এই কাহিনীটোৰ পৰা এটা ডাঙৰ কথা শিকিলোঁ যে এই পৃথিৱীৰ প্ৰত্যেক মিনিট, প্ৰত্যেক ঘণ্টাত মানুহে মানুহক জাজ কৰি থাকে, কয় এওঁ কেনেকুৱা, এওঁ ভাল, এওঁ অমুক, এনেধৰণৰ বিভিন্ন ধৰণৰ কথা আলোচনা কৰি থাকে। কিন্তু বাদ দিয়াৰ প্ৰয়োজন। কাৰণ মাদাৰ টেৰেছাই কৈছিল, আপুনি যদি মানুহক জাজ কৰি থাকে তেনেহ'লে মানুহৰ মৰম কেনেকৈ কৰিব? যদি কাহিনীটো শুনি ভাল লাগিল তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব। নমস্কাৰ।